Please like, subscribe, and share, comment my YouTube channel. Okay. Hello, my dear friends and gentlemen. More বন্ধু বান্ধৱী ভাই ভনী আৰু প্ৰিয় ৰাইজসকল, আজি আমি এটা বিশেষ ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। এই ভিডিঅ'টো উদ্দেশ্যটো হৈছে গুড ফৰ হেল্থ। ডেট মিনছ আমি কেনেকৈ স্বাস্থ্য বজাই ৰাখিব লাগিব। অৰ্থাৎ আমাৰ সকলোৱে জানো, আমাৰ মানুহে আমি কৈ থাকোঁ যে দেহা থাকিলে বেহা। গতিকে আমাৰ যদি শৰীৰটো আমি জীয়াই ৰাখিব পাৰোঁ, মনটো যদি আমি ভালকৈ ৰাখিব পাৰোঁ, তেতিয়াহ'লে সকলো বেপাৰ বাণিজ্য টকা পইচা আমি চব আমি কৰি থাকিব পাৰিম। আৰু যদি শৰীৰটো আমাৰ বেয়া হয়, মনটো বেয়া হয়, সকলো মিছে। গতিকে দেহা থাকিলে বেয়া বুলি এই কথাষাৰ আমাৰ উল্লেখ আছে। আৰু তাক আমি জীয়াই ৰাখিবলৈ হ'লে আমি কিছুমান নিয়ম ইউজ কৰিব লাগিব। যেনেকৈ ধৰক, শৰীৰটো ভালে ৰাখিবলৈ হ'লে আমাৰ মেইনলি আমাৰ প্ৰাথমিক কিছুমান বেমাৰ আছে শৰীৰৰ। যিটো জানেই বিভিন্ন বেমাৰ থাকে, তাৰে ভিতৰত দুই এটা সৰু সুৰা বেমাৰ আমাৰ মাজত সদায় আমি দেখিছোঁ। মুখে কয় এই মোৰ পেটৰ বিষ, গেষ্ট্ৰিক বা বমি বা তেনেকুৱা চুগাৰ, হাই প্ৰেছাৰ আৰু ডায়েবেটিছ, এনেকুৱা ধৰণৰ বেমাৰ আজিকালি আমাৰ দেখি থাকোঁ আমি সচৰাচৰ হৈয়ে থাকে মানুহৰ। গতিকে ইয়াৰ পৰা আমি কেনেকৈ নিৰোগী হৈ থাকিব পাৰোঁ, সেইখিনি বিষয়ে মই অলপ আপোনালোকক তথ্য দাঙি ধৰিম। বিশেষকৈ আপোনালোকে প্ৰত্যেক ব্যক্তিয়ে এজন নিৰোগী বা ৰোগী বুলি কথা নাই, প্ৰত্যেক ব্যক্তিয়ে ৰাতিপুৱা যেতিয়া আপোনালোকে শুই উঠিব, তেতিয়া পানী খোৱাৰ অভ্যাসটো কৰিব লাগিব। মেইনলি অকণ কুহুমীয়া গৰম পানী খালে আৰু বেছি ভাল। সেই কুহুমীয়া গৰম পানীত যদি আপোনালোকে ৰাতি পানীটো তিয়াই থ'ব, ৰাতি পানীত এই তুলসী দেখিছে, মোৰ ওচৰতে তুলসী গছ এজোপা আছে। এইটো ঔষধি গছ। এইটো আমাৰ সমাজত বৰ জনপ্ৰিয় আৰু পূজা পাতল চবতে লাগে এই তুলসী গছজোপা। গতিকে এই তুলসী গছজোপা আজি অকল যে আমাৰ বীজাণু বা আমাৰ পৰিৱেশটো ভাল কৰিছে এয়া নহয়, ই আমাৰ বিভিন্ন ৰোগ প্ৰতিৰোধ কৰাৰ ক্ষমতা এই তুলসী গছজোপাত আছে। সেই বিষয়ে আমি আপোনালোকক আজি মই ভিডিঅ'ৰ জৰিয়তে ক'ব বিচাৰিছোঁ যে এই তুলসীৰ পাত আপুনি 4-5টা পাত এটা কাপত ৰাতি তিয়াই থ'ব। তিয়াই থৈ সেই পানী অকণমান গৰম পানী মিক্স কৰি কুহুমীয়া পানীৰে যদি ডেইলি আপোনালোকে 1 গিলাচ পানী খায় বা 1 কাপ পানীও খায়, যদি খাব নোৱাৰে 1 গিলাচ, তেতিয়াহ'লে আমাৰ শৰীৰটো কি হয়, পেটটো আপোনাৰ ভালে ৰাখিব আৰু গোটেই দিনটো আপোনাৰ কিছুমান বেমাৰৰ পৰা আপুনি হাত সাৰিব পাৰিব। যেনেকৈ তুলসীয়ে আমাক হেৰি কৰে, এই চুগাৰৰ ক্ষেত্ৰতে ৰোধ কৰিব পাৰে। যাৰ চুগাৰ বেমাৰী আছে আৰু যিবিলাকৰ চুগাৰ নাই, সিও কিন্তু খাব পাৰে এইটো। আৰু দ্বিতীয় কথাটো হ'ল, এই যি তুলসী কথাটো ক'লোঁ, তুলসী পাতটো আমি চাহত, ৰঙা চাহত আমি যদি খাওঁ, চাহত পেলাই দিও আমি তেনেকৈ বইল কৰি আমি খাব পাৰোঁ। এতিয়া আমাৰ প্ৰধান প্ৰব্লেম হৈছে কি, মানুহে ৰাতিপুৱা একচুৱেলি খালী পেটত পানী খাবলৈ টান পায়। টান পালে গতিকে প্ৰেক্টিচ কেনেকৈ কৰিব সেই বিষয়ে মোৰ অভিজ্ঞতাৰ ফালৰ পৰা কৈছোঁ। ময়ো কাৰণ ৰাতিপুৱা এটা সময়ত পানী খাবলৈ খুব কষ্ট পাইছিলোঁ। কিন্তু মই যিহেতু ডাক্তৰ বা এনেকুৱা ব্যক্তিৰ পৰামৰ্শ মতে মই এই বস্তুটো পানী খোৱাৰ অভ্যাসটো মই কৰিলোঁ। আৰু তেতিয়া ৰাতিপুৱা মই কি কৰোঁ যে প্ৰথমে মই হেৰি কৰোঁ, প্ৰথমতে পানীটো নাযায় ভিতৰলৈ, 1 কাপ পানী লওঁ আৰু যেনে লৈ মই বিস্কুটেৰে পানী খোৱা প্ৰেক্টিচ কৰিলোঁ। প্ৰথম অকণমান বিস্কুট খাওঁ, বিস্কুটখন খালে পানী খাব মন যায়। এনেকৈ এদিন দুদিন খাওঁতে এনেকুৱা হ'ল, পিছত বিস্কুটৰ প্ৰয়োজন নোহোৱা হ'ল। পিছত এনেকুৱা হ'ল 1 কাপ 2 কাপ কৰি খোৱাৰ পিছত এনেকৈ এটা গিলাচৰ প্ৰয়োজন আহিব, 1 গিলাচ। তাৰপিছত এনেকৈ গিলাচেৰে পানী খাই অৱশেষত এনেকুৱা এটা হ'ল যে মই পানী নহ'লে মই থাকিব নোৱাৰোঁ। ৰাতিপুৱা এনেকুৱা হয় যে পানী মই বিচাৰিব নালাগে, মোৰ পেটে পানী বিচাৰে। অৰ্থাৎ কি, প্ৰথমতে অভিজ্ঞতা হেৰি লাগিব, প্ৰেক্টিচ বুলি যে কয়, অভ্যাস কৰিব লাগিব। অভ্যাসটো নিজে আনিব লাগিব আৰু তাৰপিছত অভ্যাসে আপোনাক আনিব। এইটো কিন্তু ভাল উদাহৰণ মই নিজৰ জীৱনত পাইছোঁ। এইটো মই অভিজ্ঞতাৰ ফালৰ পৰা কৈছোঁ আপোনালোকক। এতিয়া মই ৰাতিপুৱা উঠি যদি পানী নাখাওঁ, মোৰ পানী ভাতটো মোৰ নাযায়, কিন্তু অভ্যাসে মোক পানী ঠেলি লৈ যায়। So I always request to everyone for drinking water in every early morning, okay, for good for health. So it is my good advice. So please viewers, try again to drink the water for good for health. And I will again meet after that. Till now I have reached all the problem, and I will also try to solve the problem in another video. Okay, thank you. Please like,
subscribe and share, comment my YouTube channel. Okay.